মোৰ নতুন এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমাৰ উভতনি যাত্ৰা, মানে আমি গোলাঘাটৰ পৰা গুৱাহাটীলৈ উভতি আহিছোঁ আৰু এয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে। আৰু এইয়া ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই আমি অহা যোৱা কৰা বাটতেই পাওঁ বুঢ়ীমাই থান। আৰু এই বুঢ়ীমাই থানৰ বিশেষত্ব এইটোৱে যে এই পথেৰে অহা যোৱা কৰা প্ৰত্যেকখন বাহনেই ইয়াতে থিৰ থৈহে আগবাঢ়ি যায়। এই মানে এইটো এটা লোকবিশ্বাস। ইয়াত যে দেখিছে, এই যে ৰাস্তাৰ কাষতে দেখিছে শিলাখণ্ডটো, ইয়াতেই মায়ে বিশ্ৰাম লৈ বুলি সকলোৰে বিশ্বাস। গতিকে প্ৰত্যেকখন বাছেই হওক, ট্ৰাকেই হওক, এই দুচকীয়া চাৰিচকীয়া সকলো বাহনেই দুটা হৰণ বজায় আৰু অকণমান সময় ৰৈ মূৰ দুৱাই দেৱী মাৰ চৰণত থিৰ থৈহে আগবাঢ়ি যায়। আৰু আমিও অকণমান সময় লৈ মাৰ আশীৰ্বাদটো যাতে আমাৰ যাত্ৰা শুভ হয়, তাৰ বাবে আশীৰ্বাদ লৈ এয়া আমি যাবলৈ ওলালোঁ। এই বুঢ়ীমাই থানৰ সম্পূৰ্ণ ভিডিঅ' মই আগৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে চাব পাৰিব অতিশয়